হেল্ল' গাইজ, গুড মৰ্ণিং। স্বাগতম এটা নতুন ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। ৰাতিপুৱা টোপনিৰ পৰা উঠিলোঁ মাত্ৰ। উঠি বাহিৰত যে যাওঁ, ইমান বৰষুণ দি আছে, মানে কি বহুত কেইটা দিন হ'ল ব্লগো আপোনালোকৰ আগত দিব পৰা নাই, তো সেইকাৰণে মনটো অলপ বেয়া লাগি আছে। মানে কি হ'ল, সেইদিনাখন গুৱাহাটীত গৈছিলোঁ, ভাবিলোঁ যে আপোনালোকক লংকেশ্বৰ মন্দিৰটো এবাৰ দেখাই দিওঁ। জেঠীমাহঁতৰ ঘৰত ফুৰিব গৈছিলোঁ, কিন্তু মানে কি হ'ল, তেনেকুৱাকৈ ব্লগো বনোৱা নহ'ল বা তেনেকৈ ভালো নালাগিল। তো ভাবিলোঁ আজি এনেই অলপ আৰু বৰষুণ আহি আছে, কিবা কিবি অলপ আপোনালোক কথাও শ্বেয়াৰ কৰিব মন আছিলে বা তেনেকৈ কিবা এটা বনাম বুলি ভাবিছোঁ। তো চাই থাকক ভিডিঅ'টো। কি ক'ম আৰু, উঠিছোঁ মাত্ৰ এওঁৰপক ৰাতিপুৱা টোপনিৰ পৰা, উঠি মুখে ধোৱা নাই, চফাটো পিন্ধিছোঁ, বোলো ভাবিলে এটা ব্লগে বনাই দিওঁ দিয়া। আৰু কি ক'বা, ঘৰতে এনেই মানে থকা যায় আছে। আজি ক্লাছো নাই এতিয়া, বেছি বহুত টাইম হ'ল ক'ব গ'লে, 10:15 হ'ল। টোপনিৰ পৰা মানে উঠিছোঁ, মই খাই আছিলোঁ, মায়ে ধুনীয়াকৈ নাস্তা লৈ আহিছে, 3-4খন ৰুটি, কণী, এই ধুনীয়াকৈ বনাই। মানে কি ক'ব আৰু, আধা খাই থাকোঁতে মনত পৰি গ'ল যে ব্লগ বনাব লাগে। কি ক'ব বোলো, দিয়ক খাই লওঁ ৰ'ব। আৰু বতৰটো এতিয়া অলপমান ফৰকাল হোৱা যেন লাগিছে। এইকেইটা দিন মানে ইমান ৰ'দ দি আছিল, তো ৰ'দৰ কাৰণে কাম থাকিলেতো মানুহ ওলাই যাব লাগিবই, সেইটো একেবাৰে সঁচা কথা। কিন্তু একো কাম নাই বা তেনেকৈ ক্লাছো চলি আছে, তো সিমান এটা ওলাই যাব ভাল নালাগে আৰু। তো ঘৰতে আছিলোঁ, তো এবাৰ ভাবিছোঁ ৰ'ব আজি এনেই ওলাই যাওঁ, কোনোবা লগৰ ল'ৰাক লগ পাওঁনে চাওঁ কি হয়। আৰু মই আজি ওলাই আহিছোঁ একেবাৰে ধুনীয়া, মানে কিহৰ ৰাইডত বুলি ক'ম, চাইকেলৰ ৰাইডত ওলাই আহিছোঁ আজি। ভাবিলোঁ এবাৰ, ঘৰতো কিমান সোমাই থাকিম হে গাইছ, একো কাম বন নোহোৱা হৈছে মানুহ, মোৰো নাই দিয়কচোন, কি ক'ব। তাতো যাব মন গৈ আছে, কিন্তু ওলাই দেখোন ইয়াতে, কি ক'ব আৰু, কি ক'ব গাইছ, আমনিৰ দিন চলি আছে। চাইকেল কা ৰাইড, বচপন কা প্যাৰ কহি ভুল নেহি জানা ৰে। আৰু এইটো আমাৰ পশ্চিম বংশৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড, মানে পশ্চিম বংশৰ য'তো যিমান ছাপ্লাই হয় ইয়াতে হয়, ইয়াৰ পৰা চব ঠাইতে আমাৰ ছাপ্লাই হয়। আৰু মই এনেই ইয়াতে এবাৰ আহোঁ, বহোঁ লগৰবিলাকৰ লগত। এনেই এবাৰ আমাৰ কলেজৰ ফালে দুজন ওলাই আহিছোঁ। কি ক'ব মানে, এতিয়া কলেজত গৈ এটা মানে কুৱেশ্যন সুধিম বুলি ভাবি আছোঁ ৰ'ব। কুৱেশ্যনটো কৈ আছোঁ আপোনালোকক। মই ইয়াতে আড্ডা দিব আহিছিলোঁ, বা এনেই মোৰ লগৰ ল'ৰা, আমি মানৱেন্দ্ৰ আৰু মই মানে কেনেকুৱা, সৰুৰ পৰা একেলগে পঢ়া নহয় যদিও, মানে স্কুল বেলেগ বেলেগ আছিল, কিন্তু আমি এখন গাঁৱৰে কিবা এটা মানে স্মৃতিয়ে হওক বা টিউশ্যন কৰা একেলগত মানৱেন্দ্ৰ। এবাৰ অলপমান কৈ দিয়া। আমাৰ সৰু চেনেল ছাবস্ক্ৰাইব কৰিবা, চবে লাইক কমেণ্ট কৰিবা। বাকী আপোনালোকৰ পৰা আৰু এটা এই নতুনকৈ এটা সেই ওলছে মানৱেন্দ্ৰ, মানে ভাই হেৰি যে কিবা যে স্থানীয় কৃষকখিনি যদি মানে চব্জি মানে বেচবা লাগে বা এই মাংস বেচবা লাগে, কিবা লাইচেন্সৰ এইটো কথাটো মতামতটো মানে কিবা ভাল কৰিছে বেয়া কৰিছে অলপমান কৈ দিয়া। মতামতটো অলপ বেয়া হ'ব, কিছুমান থলুৱা কৃষকৰ কাৰণে বেয়া হ'ব। কাৰণ মানে প্ৰব্লেম হ'ব পাৰে। তো এইটো আমাৰ ওচৰতে থকা এটা ধুনীয়া শ্ৰীমা কালী মন্দিৰ হয়। এইটো স্থাপিত হৈছিলে আপোনালোকে গমেই পাইছে 1955-ত। ভালেই হয়, বহুত ধুনীয়া হয়, কাৰণ পাহাৰৰ কাষতে হয়। কেতিয়াবা আপোনালোকে আহিব পাৰে দৰ্শন কৰিবৰ কাৰণে। আমাৰ গাঁৱৰে আৰু ধৰক ওচৰতে আমাৰ একেলগত গোটেইবিলাক দাদাহঁত আছে। মানে কুৱেশ্যনটো মানে সুধিম বুলি ভাবিছোঁ যে কি কুৱেশ্যনটোতো গমেই পাইছে যে স্থানীয় ৰাইজৰ ওপৰত আৰু দাদা, যে স্থানীয় কৃষকবিলাকে মানে কিবা এটা চব্জি বা বেপাৰ কৰিব লাগে বা ধৰক মাংসৰ কিবা তেনেকুৱা সেই কৰিব লাগে, তো মানে মতামতটো কি, এইটো ভাল কাম কৰিছে লাইচেন্সটোৰ কাৰণে নে বেয়া কাম কৰিছে? মানে স্থানীয় কৃষকখিনি যদি ঘৰতে মানে উৎপন্ন কৰা বস্তু এটাৰ কাৰণে যদি লাইচেন্স ল'ব লাগে, সেইটোতো একেবাৰে মোৰ মতে মানে ভাল কাম হয়তো হোৱা নাই আৰু ভাল কাম হয়তো। লাইচেন্স কিবা এটা যদি বাহিৰৰ পৰা আনি কিনে কিবা এটা সেই কৰি আছে, সেইটোৰ পৰা লাইচেন্স ল'ব পাৰে আৰু নে কি কয়? বিকাশ দা, ভালতো হোৱা নাই, এইটো মানে প্ৰব্লেম হ'ব না বহুতৰ। মানে লাইচেন্স খান মানে বনোৱাতে বহুত হেৰি লাগিব, পইচা পাতি খৰচ আছে, আৰু প্লাছ বহুতে সৰু বেপাৰ এখন কৰোঁতে আপোনাৰ লাইচেন্স খানৰ পৰা বেয়া কথা। বেয়া কথা, সেইটোৱেতো। কি ক'ব গাইছ, আপোনালোকে দেখাই পাইছে দেখোন, মানে মতামতবিলাক মানে কামটো ধৰক ভালো হৈছে, যিমান ভাল হৈছে, কাৰণ চব বস্তুতে যিমান ভাল আছে সিমান হয়তো বেয়াও আছে। কাৰণ আমাৰ গাঁৱৰ মানুহখিনিৰ কাৰণে এইটো প্ৰধানকৈ মানে বেয়া কাম হৈছে, আৰু সেইটো আমি গোটেইবিলাকে ভাবোঁ আৰু। এতিয়া আপুনিতো গমেই পাইছে, আমাৰ গভমেণ্টে এখন মানে কি নতুন মানে বিল আনিছে লাইচেন্স,
মানে যিকোনো বস্তু বিকাৰ হওক কিবা পাত্ৰ কৰাৰ ক্ষেত্ৰত হওক মানে লাইচেঞ্চখন মানে প্ৰয়োজনীয়ভাৱে বনাব লাগিব। আৰু আপুনি হয়তো এইটো কাম কৰি আছে কাঠৰে কাম, আপুনি এই বস্তুটো লাইচেঞ্চখন নহ'লে মানে বিকিব নোৱাৰিব। এই বস্তুটো মানে গভমেণ্টে মানে ভাল কৰিছে নে বেয়া কৰিছে সেই বিষয়ে আপোনাৰ মানে মতামতটো বিচাৰিছোঁ। সেইটো হয়, কিন্তু ইয়াতে এটা কথা হৈছে, এতিয়া মোক কোনোবা গৃহস্থই 4 কাঠ দিছি, ইয়াতে এখন বাচন বনাবা মই বানাইছোঁ, আৰু হয়তো কাৰোবাৰ কিবা অলপ কাঠ কম হৈছে ক'বাৰ পৰা আৰু 2 কিনিও আনিছোঁ, সেনেকৈ বনাইছোঁ। বনালি এতিয়া ইয়াতে মই আৰু লাইচেঞ্চৰ বৰ বেছি হেৰি নাই, কথাটো বৰ ডাঙৰ কাৰবাৰ নহয় নহয়। কিতাপ অলপমান মানে সেই কিতাপ প্ৰায় গৃহস্থৰ কাঠে দিছে, এতিয়া মোৰ পইচা নাই, মেইন কথা মোৰ মূলধন নাই। মানুহৰ অঁ, সৰু সুৰা মানুহখিনিৰ মানে আমাৰ চলা ফুৰাতটো প্ৰব্লেম হৈ যাব। বহু প্ৰব্লেম হ'ব। যিবিলাক আমাৰ গাঁৱৰ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী আছে অঁ, সিহঁতৰে বহুত চলা ফুৰাত মানে প্ৰব্লেম হৈ যাব। প্ৰব্লেম হৈ যাব। আজি কথা ওলাব, আমি কাঠডাল কাটাব নোৱাৰোঁ, কোনোবা গছ দুখীয়া মানুহ এডাল গাছ বনাইছি, গাছডাল যদি সি আপিটো দিয়ে শিকবা নোৱাৰে, বা যদি যিকোনো কৰ্মত যদি খটাব নোৱাৰে, কি হ'ব কথাটো? এতিয়া আমাকতো খৰি নালগে, কথাটো ভাল গাছ এডাল মানুহ পুতব, ভাল গাছ এডালৰ ভাল কাম কৰিব বিচাৰিব। গতিকে এইগিলাখান গোটেই আৰু কি কৰে নাজানো চৰকাৰে। আমাৰ মতে আৰু সকলোৰে লাইচেঞ্চ বিচাৰিব নালাগে, এতিয়া লাখপতিৰ লাইচেঞ্চ বিচাৰিব লাগে। কোনোবাই 1,000, 1,500 টকাৰ কাম কৰিছি, মোৰ দৰেতো বহুত আছে এনেকে হাজিৰা কৰি খোৱা মানুহ। গতিকে সেইখিনি মানুহ যদি চৰকাৰে লাইচেঞ্চে বিচাৰে, গতিকে মানুহখিনি চলিব কেনেকে? এতিয়া মানুহ চৰকাৰে কিছুমান আঁচনি দিছি, 20টা মানুহক আঁচনি দিছি, তাৰে 10,000 মানুহৰ মাজত 20টাইহে পাইছি। 20টাই পাওঁতে বাকী মানুহখিনি চলে কেনেকে? বা গাঁওখনত আমি 40টা মানুহ, 40 ঘৰ মানুহ আছো, তাৰে 10 ঘৰে আঁচনি পাইছি, এই 30 ঘৰে চলে কেনেকে? 30 ঘৰততো 30 ঘৰে আঁচনি পোৱা নাই। কথাটো কোনোবাই কিবা এটা পাইছে আৰু কোনোবাই মুঠেও পোৱা নাই, মুঠেও নাপাওঁ মানুহখিনি কেনেকে চলে? গতিকে চৰকাৰে আৰু কি কৰি আছে এইগিলা ক'ব নোৱাৰো। আমাৰ মানুহ জনসাধাৰণ ৰাখবাই খুজছি না মাৰবাই খুজছি, নাজানো আৰু সিমান কথা। গাইজ, আজিলৈ আমি ইয়াতে ভিডিঅ'টো খতম কৰিম ভাবিছোঁ। তোৰ আৰু মোৰ না কি কওঁ গৌৰাংগ, নেক্সট আৰু ভিডিঅ' আহি আছে আৰু আমি আমি একেলগে মানে ফুৰিব যোৱাৰ প্লেন কৰিছোঁ আৰু তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাওক। আৰু বাকী হেল্ল' ফ্ৰেণ্ডছ, চবে মানে সকলোকে ক'লোঁ আৰু বৰাবৰ চেনেলটো নিজানজিয়ে মানে সকলোৱে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, যিহেতু আমাৰ গাঁৱৰে চেনেল হয়। এতিয়ালৈকে আমাৰ হয়তো গাঁৱত তেনেকুৱা মানে কি চেনেল ওলোৱা নাই আৰু এই গাঁৱৰে ল'ৰা অকণমান আগুৱাই যোৱাত সহায় কৰক। সেইখিনিয়ে। আৰু গৌৰাংগ আৰু মই আমি একেলগেও পঢ়া আছিলোঁ, টিউশ্যন একেলগে কৰা বহুত কিবা কিবি স্মৃতিও আছে। তে গাইজ, আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাওক। যদি আপোনালোক মোৰ চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লাইক কৰক। জয় হিন্দ, জয় আই অসম।